সময়বোৰ থমকি ৰৈছে। মোৰ হাতৰ পেঞ্চিলডাল আজি অস্থিৰ। মোৰ ওচৰত আজি শব্দৰ অভাৱ। শব্দ মোৰ শব্দবোৰ কেতিয়াবা সুশোভিত পবিত্ৰ গহনাৰ দৰে আৰু কেতিয়াবা ঘোৰ নিশাৰ আন্ধাৰৰ দৰে। মোৰ শেষ সৃষ্টিৰ জীয়া সত্য। টাইম নাই হোৱা চাহ খাবলৈ ক্লাইণ্ট যোৱা আছে যাব লাগে আজি নগ'লে নহয় নেকি ইম্পৰ্টেণ্ট কাম যাব লাগে আজি যে মোৰ বাৰ্থডে তুমি পাহৰি গৈছা চাগে ন আহি আছোঁ ৰ'বা শুনাচোন পাৰ্চটো শুনা না কি গিফ্ট লাগিব মোক মেছেজ কৰি দিবা দুৱাখন মাৰি দিয়া তাইৰ মৰম ভালপোৱা ৰঙীন সপোনবোৰ হেঙুল হাইতাল ৰং বোলোৱা পুতলাৰ দৰে উপেক্ষিত হৈ ৰ'ল এতিয়া তাই ভৰ যৌৱনা বুৱতী নদীয়ে এৰি যোৱা মৰা সুঁতি দুখ বিবৰ্জিত জাজৰি পুত খাই জাহ যোৱা এৰা সুঁতিৰ কান্দোন তাইৰ দুচকুত ধাৰাসাৰ বৈ যায় ভাগি যায় ৰঙীন সপোন প্ৰতাৰিত প্ৰেমিকৰ কামনাৰ বলি হৈ কলা আবিৰ সনা দেহ মুখ ঢাকিবলৈ এতিয়া মাথো তাইক লাগে এখন বগা চাদৰ
ক'ত যোৱা এফালে যাব লাগে চাহ খালানে টাইম নাই হোৱা চাহ কাপ খাবলৈ ক্লাইণ্ট ৰৈ আছে যাব লাগে আজি আজি নগ'লে নহয় নেকি ইম্পৰ্টেণ্ট কাম হয় যাব লাগে কাম